আজি ছাৰ অহাই নাই দেখোন। আহিব ৰ, তোৰ ইমান উৎপাত কিয় হৈছে? 9টা বাজিছেহে। ঐ তহঁতে কি কথা পাতি আছ? ছাৰ আপুনি নাই অহাৰ কাৰণে আমি এনেই কথা পাতি আছিলো। আজি মই অংক পঢ়াম। বাৰু প্ৰথমতে টিংকুৱে কচোন, তোৰ ধৰি ল 7জোপা কলগছ আছিল, তাৰে 2জোপা মই কাটি পেলালো, তেন্তে তোৰ কেইজোপা কলগছ বাচি থাকিব? ছাৰ আমাৰ যে এত কষ্ট কৰি কলগছ ৰুই থৈছে, আপোনাক এনেও কাটিব নিদিয়ে। বাৰু তোৰ কলগছ নেকাটো দে। বাৰু এবাৰ মনটোৱে কচোন, তোৰ ধৰি ল 5টা আপেল আছিল, তাৰে 2টা তই খাই পেলালি, তেন্তে তোৰ কেইটা আপেল বাচি থাকিব? ছাৰ মায়ে মোক খাই থাকোঁতে গন্তি কৰিবলৈ হাক দিছে। ছাৰ আপুনি ধেৰ প্ৰশ্ন সুধিলে, আৰু এতিয়া এটা প্ৰশ্ন মই সুধো। সুধ মই উত্তৰ দিবলৈ একেবাৰে ৰেডি আছো। ছাৰ আপুনি হাতী এটাক ফ্ৰিজৰ ভিতৰত কেনেকে সুমুৱাব? ফ্ৰিজৰ ভিতৰত হাতী সোমোৱাটোতো অসম্ভৱ কথা। ছাৰ একেবাৰে সহজ। আপুনি প্ৰথমতে ফ্ৰিজৰ দৰ্জাখন খুলিব, তাৰপিছত হাতীটো সুমুৱাব, তাৰপিছত ফ্ৰিজৰ দৰ্জাখন বন্ধ কৰি দিব। এতিয়া আপুনি কওকচোন বাৰু, এটা জিৰাফক আপুনি ফ্ৰিজৰ ভিতৰত কেনেকে সুমুৱাব? একেবাৰে সহজ। প্ৰথমতে ফ্ৰিজৰ দৰ্জাখন খুলিম, তাৰপিছত জিৰাফটো সুমুৱাই দিম, তাৰপিছত ফ্ৰিজৰ দৰ্জাখন বন্ধ কৰি দিম। ছাৰ জিৰাফটোক সুমুৱাবলৈ প্ৰথমতে আপুনি হাতীটোকতো উলিয়াব লাগিব না। এতিয়া আপুনি কওকচোন বাৰু, বাঘৰ বিয়া হ'ল, বাঘৰ বিয়ালৈ চব জন্তুকে মাতিছে আৰু চব জন্তুৱে গৈছে, কিন্তু এটা জন্তু যোৱা নাই। সেই জন্তুটোৰ নাম কি আপুনি কওকচোন বাৰু? হৰিণা পহু চাগে? নহয় ছাৰ, ভুল হৈছে। তেন্তে কি, তই কচোন বাৰু? ছাৰ জিৰাফটো, তাক ফ্ৰিজৰ ভিতৰত ভৰাই থোৱা আছে, সি কেনেকে বিয়া খাবলৈ যাব? ছাৰ এইটো উত্তৰ দিয়কচোন বাৰু। এখন নদীত পুৰা ঘৰিয়ালে ভৰা আছে, সেই নদীখন মানুহ এটাই সাঁতুৰি কেনেকে পাৰ কৰিব? এইটো উত্তৰ মই দিব নোৱাৰিম দেই। বাৰু তই কচোন কেনেকে? ছাৰ আৰামত সাঁতুৰি পাৰ হৈ যাব পাৰিব। কেনেকে? ছাৰ কাৰণ ঘৰিয়ালখিনি বাঘৰ বিয়া খাবলৈ গ'ল নহয়। ছাৰ এতিয়া কেইটা বাজিছে? এতিয়া 9:45। বাৰু কিয় সুধিলি? নহয়, খিচিৰি খাবলৈ কিমান টাইম আছে জানিবৰ কাৰণে সুধিলো। বাপৰে বাপ, মাথাটো গৰম কৰি দি দেই। মই যাওঁ বাথৰুমত অকণমান ঠাণ্ডা পানী মাৰি দিওঁগৈ, তেতিয়াহে অকণমান মই শান্তি পাম। তো বন্ধুসকল, আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই বেয়া পালে তেন্তে হ'লেও লাইকেই কৰিব। আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেলটো দবাই দিব আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া গুড বাই।